হেল্ল' ভিউৱাৰ্ছ, মই আজি আপোনালোকৰ ওচৰলৈ প্ৰেছাৰ কুকাৰত কেনেদৰে চকলেট কেক বনাব পাৰি সেই ৰেচিপিটো লৈ আহিছোঁ। তাৰ বাবে আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব চাই লওঁ আহক। ভেনিলা এচেঞ্চ, বেকিং পাউডাৰ, এয়া কোকোৱা পাউডাৰ আৰু এয়া আমি একাপ লৈছোঁ ময়দা আৰু এয়া একাপ চেনি, এয়া একাপ ৰিফাইন আৰু এয়া 3টা কণী আমি ভাঙি লৈছোঁ। আৰু আমি কোকোৱা পাউডাৰটো 2 চামুচ ইয়াত উলিয়াই লৈছোঁ আৰু বেকিং পাউডাৰ 1 চামুচ উলিয়াই লৈছোঁ। এতিয়া মিক্সাৰ জাৰ লৈ লৈছোঁ, তাত এতিয়া কণী 3টা দি ল'ম আৰু এয়া ৰিফাইন একাপ দি লৈছোঁ আৰু এয়া চেনিখিনি দি পেলাই ভালকৈ এইটো মিক্সাৰত মাৰি ল'ম। মই এতিয়া এইখিনি মিক্সিত পিচি ল'লোঁ। আপোনালোকে মিক্সি ব্যৱহাৰ নকৰিও এইখিনি মিহলাই ল'ব পাৰে। এটা পাত্ৰ লৈ লৈছোঁ, তাত মই এতিয়া ময়দাখিনি আৰু এয়া মিক্স কৰি লোৱা ইনগ্ৰিডিয়েণ্টখিনি আৰু এয়া কোকোৱা পাউডাৰ আৰু বেকিংখিনি দি মিক্স কৰি ল'ম। এতিয়া আপোনালোকে এই ভিডিঅ' দেখুৱাৰ দৰে এটা ডাইৰেকশ্যনতে এইখিনি ঘটি থাকিব। মোৰ এতিয়া এইখিনি মিক্স কৰি হৈ গ'ল ভালদৰে আৰু মই এই কেক বনোৱা পাত্ৰটোত এইখিনি দি ল'ম। কেক বনোৱা পাত্ৰটোত মই এখন কাগজত ৰিফাইন তেল সানি লৈ লৈছোঁ। মই কেক বনোৱা পাত্ৰটোত এইখিনি উলিয়াই ল'লোঁ। এতিয়া মই প্ৰেছাৰ কুকাৰ এটাত ল' ফ্লেমত আধা ঘণ্টাৰ বাবে এইখিনি থৈ দিম। প্ৰেছাৰ কুকাৰৰ হুইচেলটো খুলি ঢাকনিখন মাৰি দিব। আধা ঘণ্টাৰ পিছত মই প্ৰেছাৰ কুকাৰটো খুলি পেলাই হৈছেনে নাই এখন চুৰি লৈ এনেকৈ মাজত চাম। এয়া দেখিছে আপোনালোকে একো লাগি অহা নাই, মানে কেকটো হৈ গৈছে। এয়া মই প্লেট এখনত কেকটো উলিয়াই ল'লোঁ। এতিয়া মই এপিচ আপোনালোকক কাটি দেখুৱাম। দেখিবলৈ পাইছে কিমান কোমল হৈছে কেকটো। এয়া 2 পিচ মই কাটি লৈছোঁ। এতিয়া মই আমুল চকলেট চিৰাপটো দি পেলাই গাৰ্নিছ কৰি ল'ম। আপোনালোকে ঘৰতো এনেদৰেই ধুনীয়াকৈ কেক বনাব পাৰে আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে জনাব। ধন্যবাদ।